হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে আশা কৰোঁ সকলোৱে ভালেই আছে। আজি আমি আহিলোঁ পথাৰলৈ। মা, মই, ভণ্টি আমি তিনিওজনী পথাৰলৈ আহিলোঁ। আহি পায়ে আমি ৰেষ্ট লৈ ল'লোঁ, কাৰণ ৰ'দত খোজ কঢ়া বহুত বেছি ভাগৰ লাগিলে, সেইকাৰণে অকণমান ৰেষ্ট লৈ ল'লোঁ আৰু কথা পাতিলোঁ, কিবা কিবি কথা তাতে। আৰু আমাৰ পুখুৰী বেছি পানী নাই, মাছো এটা দুটা থাকিব পাৰে, গম নাপাওঁ। আৰু আমি আনিছিলোঁ ভুজিয়া, পাপৰ, তামোল আৰু ৰাস্তাতে মাটিমাহ পালোঁ, মাটিমাহো বুটলি লৈ আনিলোঁ। চব আমি খাই ল'লোঁ, ধুনীয়াকৈ খাই ল'লোঁ। খাই অকণমান বহাৰ পাছত পাপাও আমাৰ লগত আহি ওলালহি, কাৰণ পাপা আহিব বুলি গম পোৱা নাছিলোঁ। পাপাও ওলালহি, আমি চবেই চাৰিওফালে চাই ল'লোঁ। এয়া সৰিয়হ বহুত ধুনীয়া হৈছে, কি হয় নাজানো আৰু আমি চাই মেলি ঘৰলৈ বুলি ওলালোঁ। আৰু এয়া ভণ্টিয়ে মা আৰু পাপাক কিবা কিবি কৈ আছে। তো ৰাস্তাতে মায়ে সৰিয়হ দেখিলে, সৰিয়হ বুটলাত লাগি গ'ল। মই, পাপা, ভণ্টি আমি তিনিটাও লগতে মাৰ লগতে লাগি দিলোঁ। খায়ো বহুত ভাল লাগে আপঙৰ লগত, মিচিং মানুহতো আপং খাবই। আৰু ৰাস্তাতে বগৰীও পালোঁ, বগৰীও আমি পাৰি মেলি খাই ল'লোঁ।